এবিধ বস্তু বাৰু কাৰ প্ৰিয় নহয়, খুব কমেই মানুহ ওলাব যিয়ে ভাল নাপায়। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ঘৰৰ বাৰীত লগা এইকেইবিধ বস্তু সেইটো। ভোট জলকীয়া লাগিছে ৰাইজসকল দেখিলেনে মোৰ গেটআপটো, মানে চেণ্টাৰৰ পৰা আহি ৰ'বই পৰা নাই। এবাৰ বোলে বাৰীত জলকীয়া ছিঙিব গৈছে, ময়ো দেৰি নকৰি তেওঁৰ পিছে পিছে দৌৰ লগালোঁ। এটা মোলে থৈছে, সেইটো মোলে থোৱা মই ছিঙিম। কাপোৰটো খুলি আহোঁ, সেইটোতে মই ছিঙিম দেই, দিয়া মা ধৰচোন। কি মজা জলকীয়া। আৰু এটা আছে। মহে একদম জাৰি দিছোঁ। ৰাইজসকল ইমান ধুনীয়া লাগে ন এনেকৈ বাৰীত লাগি থাকিলে। মই আগতেও কৈছোঁ, বাৰীত লগা এই বস্তুবোৰে মোক বহুত মনত শান্তি দিয়ে। মানে খোৱাটো পিছৰ কথা, এনেকৈ লাগি থাকিলে মই ৰাতিয়ে দিনে চাই থাকিব পাৰিম। ৰাইজ এইবোৰে আচলতে হেপিনেছ। বাৰু আজিলৈ এৰিছোঁ, আকৌ লগ পাম, বাই।